এতিয়া যিখন ইউজিচিক লৈ পেলাই বিজেপিৰ দুই নাও দুই ভৰি হৈছে। যদিহে ইউজিচিখন প্ৰত্যাহাৰ কৰে তেতিয়াহ'লে অনুসূচিত জাতি জনজাতিৰ তৰফৰ পৰা তেওঁলোক প্ৰতিবাদৰ সন্মুখীন হ'ব বা নিম্ন শ্ৰেণীৰ তৰফৰ পৰা প্ৰতিবাদৰ সন্মুখীন হ'ব। আৰু যদিহে ইউজিখন লাগু কৰি ৰাখে বা সেইখন প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা প্ৰতিবাদৰ সন্মুখীন হ'ব। আৰু ইতিমধ্যে এতিয়া বিজেপিৰ ভিতৰ চোৰাতেই ইয়াক লৈ পেলাই পদত্যাগৰ জোৱাৰ উঠিছে, বিশেষকৈ উত্তৰ প্ৰদেশত এতিয়া পদত্যাগৰ জোৱাৰ উঠিছে বিজেপিৰ নেতাসকলৰ মাজত। আৰু এই পৰ্যায় পাইছেগৈ যে বিজেপি নেতাৰ এতিয়া ঘৰত প্ৰৱেশ নিষিদ্ধ কৰি দিছে। আৰু এই ইউজিচিখন কি? এই ইউজিচিখন হৈছে কোনো উচ্চ বৰ্গৰ বা উচ্চ শ্ৰেণীৰ লোকে যদি নিম্ন শ্ৰেণীৰ বা অনুসূচিত জাতি জনজাতিৰ যিসকল ছাত্ৰ ছাত্ৰী থাকে, বিশেষকৈ বিশ্ববিদ্যালয়ত, তেওঁলোকক যাতে মৰ্যাদা হানি নকৰে বা তেনেকুৱা ধৰণৰ যাতে মানহানি নকৰে বা বৈষম্যমূলক আচৰণ কৰিব নোৱাৰে বা এইবিলাক যদি ধৰা পৰে তেতিয়াহ'লে বিশ্ববিদ্যালয়খনৰেই স্বীকৃতি বাতিল কৰা পৰ্যন্ত হ'ব পাৰে। সেই আইনখনৰ জৰিয়তে সেয়া কোৱা হৈছে। কিন্তু এই কথাৰ এতিয়া সাধাৰণ শ্ৰেণীৰ যিসকল লোক বা উচ্চ বৰ্ণৰ যিসকল লোক সেইসকলে এতিয়া বিৰোধ কৰা দেখিবলৈ পোৱা গৈছে। ইউজিচিৰ প্ৰস্তাৱ অনুসৰি যদি কোনো শিক্ষানুষ্ঠানত জাতিভিত্তিক বৈষম্য মানহানি বা অধিকাৰ হৰণৰ অভিযোগ উত্থাপিত হয় তেন্তে তাৰ তদন্তৰ বাবে এক নিৰ্দিষ্ট প্ৰতিষ্ঠানিক ব্যৱস্থা থাকিব। অভিযোগ প্ৰমাণিত হ'লে সংশ্লিষ্ট ব্যক্তি বা শিক্ষানুষ্ঠানৰ বিৰুদ্ধে প্ৰশাসনিক আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে। চৰকাৰৰ মতে এই ব্যৱস্থাই উচ্চ শিক্ষাৰ ক্ষেত্ৰত সমতা আৰু সামাজিক ন্যায় নিশ্চিত কৰাত সহায়ক হ'ব। একেদৰে এই নতুন প্ৰবিধানক লৈ সমাজৰ উচ্চ জাতিৰ গোটসমূহৰ মাজত বৈষম্যৰ আশংকা বৃদ্ধি পাইছে। কিছুমান শিক্ষক সংগঠন আৰু সাধাৰণ শ্ৰেণীৰ লোকৰ মতে এই ব্যৱস্থাসমূহৰ অপব্যৱহাৰৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি, কিয়নো ইউজিচিৰ এই নতুন প্ৰবিধানক যদিও বা সমাজৰ নিম্ন শ্ৰেণীৰ লোকৰ প্ৰতি হোৱা জাতিগত বৈষম্যক ৰোধ কৰাৰ বাবে কাৰ্যকৰী কৰা হ'ব, কিন্তু এই প্ৰবিধানৰ সুযোগ লৈয়ে কেতিয়াবা কোনো ST, SC বা OBC গোটৰ কোনো ব্যক্তি বা শিক্ষাৰ্থীয়ে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে বা ব্যক্তিগত শত্ৰুতাৰ বাবে কোনো সাধাৰণ শ্ৰেণীৰ ব্যক্তিৰ ওপৰত জাতিগত বৈষম্যৰ অভিযোগ উত্থাপিত কৰিব পাৰে, যাৰ ফলত নিৰ্দোষীগৰাকীয়ে বিনা দোষে শাস্তি ভোগ কৰিবলগীয়া হ'ব পাৰে। তদুপৰি সমাজৰ এই উচ্চবৰ্গ বা জাতিৰ লোকসকলে যুক্তি আগবঢ়ায় যে জাতিগত বৈষম্য আজিৰ দিনত সম্ভৱ নহয়, গতিকে ST, SC বা OBC গোটৰ লোকসকলক ইমান কটকটীয়া সংৰক্ষণৰ প্ৰয়োজনীয়তাই নাই। আৰু সেইখন প্ৰত্যাহাৰৰ দাবী জনাইছে, কিন্তু এতিয়া প্ৰত্যাহাৰ বিচৰা নাই অনুসূচিত জাতি জনজাতিৰ লোকসকলে। আৰু এই কোৱা হৈছে যে এই আইনখনৰ সুযোগ লৈ এতিয়া একাংশই ইয়াৰ অপপ্ৰয়োগ কৰিব নেকি, মিছাতে কিছুমান বৰ্ণ বৈষম্য বা জাতিগতভাৱে মানহানি কৰা সেই তেনেকুৱা ধৰণৰ অভিযোগ কিছুমান আনি পৰিৱেশ বিনষ্ট কৰিব নেকি বা বিনা দোষত কাৰোবাক শাস্তিৰ সন্মুখীন কৰাব নেকি, তেনেকুৱা ধৰণৰ কিছুমান কথা কোৱা হৈছে। আৰু যাক লৈ এতিয়া মহা বিপাঙত পৰিছে। এতিয়া এনেকুৱা ধৰণৰ কিছুমান ভাইৰেল হৈছে দৃশ্য যে মোদীৰ প্ৰতিকৃতি হাতত লৈ জোতাৰে চৰিয়াইছে। আৰু বিজেপিৰ যিসকল নেতা তেওঁলোকে গাড়ীৰ পৰা ফ্লেগ কেইখন ছিঙি আঁতৰাই দিছে, লগতে ঘৰৰ যি বিজেপিৰ ফ্লেগ আঁৰি থৈছিল সেইবিলাকো দলিয়াই পেলাইছে, বিজেপি কাৰ্যালয় লণ্ড ভণ্ড কৰি পেলাইছে। এই পৰ্যায় পাইছেগৈ। বিজেপি নকৰোঁ বুলি পদত্যাগৰ জোৱাৰ বা চুনামি উঠিছে এতিয়া উত্তৰ প্ৰদেশত। তেতিয়াহ'লে এতিয়া কি পৰ্যায় পাইছেগৈ? এৰিলেও বিপদ, কাৰ্যকৰী কৰিলেও বিপদ বা বাতিল কৰিলেও এতিয়া বিপদৰ সন্মুখীন হ'ব। চাওকচোন কেনে দুৰৱস্থা আই অ' দেহি।